বিটিচিত যদি ৰাজা বুলি কয় মানুহে ক'ব স্বয়ং হাগ্ৰাম মৈলী ছাৰৰ কথাই ক'ব, প্ৰমোদ বড়োৰ কথা কেতিয়াও নকয়। কিন্তু সৰ্বপ্ৰথমত আপোনালোকক ধন্যবাদ ইয়াতে অহাৰ কাৰণে। তো আপোনালোকে আজি চাইছে জনসমুদ্ৰ যিটো কয়, ইয়াতে মানে চিট কেপাচিটি যদি আমাৰ 450-500 হয়, তথাপিও ইয়াতে মানে জাগা দিয়াৰ আমাৰ মানে ঠাই নাছিল আজি। তো ইমান মানুহৰ সঁহাৰি পাইছোঁ আমি আজি টেঙাপাৰা আমাৰ দেৱৰগাঁও মানে ব্লকৰ আণ্ডাৰতে পৰে, দেৱৰগাঁও সমষ্টিৰ আণ্ডাৰতে পৰে। তো আজি আমাৰ BPFৰ নীতি নিয়ম আদৰ্শ তথা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নীতি নিয়ম আদৰ্শ ভাল পাই কেনে EPPLৰ পৰা 120+ আমাৰ ইয়াতে জইন কৰিলে আৰু তেখেতক আমি ৱেলকাম জনাইছোঁ। আৰু তেখেতে EPPLত গৈছিল, EPPLে তেখেতক বহুত প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি মানে পালন কৰিব পৰা নাই। সেইকাৰণে আজি তেখেতে মানে তেখেতৰ ওপৰত মানে বেয়া পাই কেনে EPPLৰ ওপৰত বেয়া পাই কেনে আজি আমাৰ BPF লৈ আহিছে। একচুৱেলি ডেভেলপমেণ্ট মানে এটাতো গানেই ওলাই গৈছে, আৰু গানটো আৰু কি ক'ম, মানে তেখেতে যে ডেভেলপমেণ্ট কৰা নাই এইটো এটা প্ৰমাণ, গানটো ওলোৱা এটা প্ৰমাণ, ঠিক আছে। আৰু ডেভেলপমেণ্ট মানে কি কৰিছে, ডেভেলপমেণ্টটো একো কৰা নাই। যিটো কৰিছে আমাৰ 17 বছৰৰ আমাৰ স্বয়ং হাগ্ৰামা মহিলাৰী ছাৰে ইয়াতে ডেভেলপমেণ্ট কৰিছে, BTCত ডেভেলপমেণ্ট কৰিছে। BTCৰ চিফ বা কিং বুলি বা ৰাজা বুলি ক'লে মানে বেছিভাগ মানে মানুহ হাগ্ৰামা মহিলাৰী ছাৰৰ কথাই কয়। মানে ৰাজা কিন্তু এটাই হয়, ৰাজা কিন্তু এটাই। আৰু এইটো BTCত যদি ৰাজা বুলি কয় মানুহে ক'ব স্বয়ং হাগ্ৰামা মহিলাৰী ছাৰৰ কথাই ক'ব, প্ৰমোদ বড়োৰ কথা কেতিয়াও নকয়। কিন্তু আমি বহুত মানে বাহিৰত শুনিছোঁ মানে শান্তি কৈ আছে, কিন্তু আমাৰ সব মানুহ BTCত বসবাস কৰা সব মানুহ গম পাই গৈছে একচুৱেলি অশান্তি কোনে কৰিছিল, এইটো গম পাই গৈছে। তো আমাৰ চৰকাৰ যেতিয়া BPFৰ চৰকাৰ যেতিয়া আছিল, BPFৰ চৰকাৰ থাকিলে কোনো চৰকাৰত বহি কেনে কোনোবা অশান্তি কৰে নেকি? কেতিয়াও অশান্তি নকৰে। অপজিশ্যনে অশান্তি কৰে, অপজিশ্যন অশান্তি কৰে নে নকৰে? কৰে। তো তেতিয়াতো EPPLৰ লগতে বহু মানে কিবা উগ্ৰপন্থী সংগঠনৰ মানে এনেকুৱা লিংক আছিল, তো তেখেতে কৰিছে। আমাৰ BPFৰ কোনো মানুহ বা BPF চৰকাৰ কেতিয়াও অশান্তি কৰা নাই। আৰু আজি অপজিশ্যন থকাৰ পিছতো 5 বছৰ আমাৰ BPF চৰকাৰ অপজিশ্যনত আছিল, কিন্তু এতিয়ালৈকে আমাৰ BPF চৰকাৰৰ কোনো মানুহ, BPFৰ কোনো মানুহ, কোনো ছিংগল মানুহ অশান্তি কৰা নাই। কিয়নো আমাৰ BPFৰ মানুহ জানে কেনেকৈ কৰি ডিচিপ্লিন বজাই ৰাখিব লাগে। দেৱৰগাঁও পপুলেশ্যন এপ্ৰক্স 70,000 হ'ব পাৰে, একটা উদাহৰণ দিলোঁ মই হা। তো আজি আমাৰ BPFৰ চিফ, BPFৰ প্ৰেচিডেণ্ট স্বয়ং হাগ্ৰামা মহিলাৰী ছাৰ তথা BTC সৃষ্টিকাৰী হাগ্ৰামা মহিলাৰী ছাৰ নিজে আমাৰ দেৱৰগাঁৱত খেলি আছে। তো দেৱৰগাঁৱৰ কাৰণে মানে ইয়াতকৈ ভাল খবৰ আৰু নাই। কিয়নো হাগ্ৰামা মহিলাৰী ছাৰ BTCৰ যিটো ৰজা, সিয়ে আমাৰ দেৱৰগাঁৱত খেলি আছে BPF হৈ কেনে। তো এইটো আমাৰ দেৱৰগাঁৱৰ কাৰণে খুব ভাল লগা এটা কথা। তো সেইকাৰণে যদি 70,000 দেৱৰগাঁৱত যদি ভোট থাকে এপ্ৰক্স, তাতে যদি পলিং হয় যদি 60,000, আমি মিনিমাম 50,000 ভোট পাম। মানে 40,000 মিনিমাম 40,000 ব্যৱধানত আমি জিকিম। ইয়াতে 100% গ্যাৰেণ্টি, মেক্সিমাম বহুত যাব পাৰে, কিন্তু মিনিমাম 40,000 ব্যৱধানত আমি জিকি আছোঁ এইবাৰ দেৱৰগাঁও সমষ্টিৰ পৰা। শুধু দেৱৰগাঁও নহয়, পুৰা 40টা সমষ্টিৰ পৰা আমি মিনিমাম 25টা সমষ্টি আমি জিকিবলৈ গৈ আছোঁ। তো 22 তাৰিখত যেতিয়া ইলেকশ্যন হ'ব, 26 তাৰিখত আমাৰ কিবা ৰিজাল্ট ডিক্লেয়াৰ হ'ব। তো এতিয়াৰ পৰাই আমি মানে আন্দোলন পুৰা মানে আনন্দ ফূৰ্তিত মানে পুৰা আমি কোনোবা জায়গাত আমাৰ পিকনিক হৈ আছে, কোনোবা জায়গাত আমাৰ মানে কিবা মানে হৈ আছে, মানে এইটো ফূৰ্তি 100% আমি জিকি আছোঁ 26 তাৰিখত। তো সেইটোৱে কথা, বিজয় উৎসৱ আৰু আমি বিজয় উৎসৱ কৰি আছোঁ। আৰু মেইন কথা কি হ'ল, আমাৰ আগন্তুক দিনত আমাৰ দুৰ্গা পূজা আহি আছে। তো তাৰ কাৰণে আমি সকলো BTC বাসীক আমাৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ।